বন্ধুসকল সেইটো ভিডিঅ'টো মই এপিসোড হিচাপত বনাইছোঁ এপিসোড হিচাপত মানে কি 1 এপিসোড 2 এপিসোড 3 এপিসোড আমাৰ ইয়াত 3 এপিসোড মান থাকিব সো 3 এপিসোডত আপোনালোকে এনজয় কৰিব পাৰিব মোৰ চ্যালেঞ্জিং ভিডিঅ' সো ভিডিঅ'টো আৰম্ভ কৰোঁ আহক হেতু হ'ল 1 এপিসোড আৰু সেকেন্ড এপিসোডৰ কাৰণে আপোনালোকে ইন্তেজাৰ কৰক আহি আছে সেকেন্ড এপিসোড 10 এনজয় কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক So hello friends so প্ৰিয় বন্ধুসকল মোৰ দেৱা ইউটিউব চেনেললৈ আপোনালোক সবকে পুনৰবাৰ স্বাগতম জনাইছো আৰু বন্ধুসকল মই হল দেৱা সিস্তাইত আৰু আপোনালোকে চাই আছে নিজৰ আপোন চেনেল দেৱা so প্ৰিয় বন্ধুসকল আজি আকৌ মই আহিছো চাপৰিলৈ আৰু কিয় মই সকলো কথা আপোনালোকক কৈ দিম আপোনালোকে মাত্ৰ ভিডিঅ'টো স্কিপ কৰি নাচাব আজিৰ ভিডিঅ' ধমাকা হ'ব গৈ আছে আৰু আজিৰ ভিডিঅ' খতৰনাক হ'ব গৈ আছে কাৰণ আজি মই আহিছো অকলে চাপৰিত অকলে থাকিম আজি মানে এতিয়া 3-4 ঘণ্টা মান এনেকৈ থাকিম যদিও ভিডিঅ' 5-6 মিনিট মানৰহে মই বনামগে যদিও মোক চ্যালেঞ্জ কৰিছে যে যদি মই 5 ঘণ্টা থাকিব পাৰিম তেন্তে পাছত হি ডিসাইড কৰিম কৈছে হি কি দিব মই এতিয়া নামটো নকওঁ তেওঁৰ নামটো সো এতিয়া মই গৈছো অকলে এয়া চাওক মোৰ লগত কোনো নাই আৰু মই এয়া চাওক এয়া মোৰ ষ্টেণ্ড মানে এতিয়া ষ্টেণ্ড নাই বাৰু এতিয়া আগতে আছিলে কিন্তু এতিয়া ষ্টেণ্ডটো ভাঙি গ'লগে সো এতিয়া মই এয়া ষ্টেণ্ড বনাই লৈছো বাহৰ টুকুৰা এটা ষ্টেণ্ড বনাই দিছোগে মই সো এতিয়া মই অকলে থাকিম চাপৰিত আৰু চাপৰিৰ আপোনালোকক ভিউ দেখাই দিমগে মই ভিউ কেনেকুৱা চাপৰি মানে যদিও মোৰ ড্ৰোন কেমেৰা নাই যদিও মই চেষ্টা কৰিম দেখাবলৈ আপোনালোকক ভিউ কেনেকুৱা সো বন্ধুসকল বলক যাও আৰু কথা এটা বন্ধুসকল মোৰ হাতত মানে কি মোৰ লগত কোনেও নাই অহা আৰু লগতে মোক পানীও নাই দিয়া পানীও নিব নাই দিয়া কিয় নাজানো আৰু তাত ব্ৰহ্মপুত্ৰত পানী আছে যদিও সেইটো পানী মই নাখাওঁ আৰু খাবলৈ একো মোক দিয়া নাই সো যদিও আজিৰ 5 ঘণ্টা সময় মই চাপৰিতে ৱেষ্ট কৰিব লাগিব সো বন্ধুসকল বলক প্ৰথমে তালৈ যাওঁ আৰু ভিউ দেখাই দিম এতিয়া বল সো প্ৰিয় বন্ধুসকল মই য'ত কৰি খাতি তৈছিলোঁ সো তাত পালোগৈ এতিয়া কিন্তু ইয়াত মোক নাথাকিব কৈছে যদি ইয়াত মোক থাকিব দিলেহেঁতেন মই ভয়ে নকৰোঁহেঁতেন কিন্তু মই কৈছিলোঁ যে আপোনাক তাত এটা ডাঙৰ জংঘল আছে সো তাত বোলে মই থাকিব লাগিব মোৰ হাতত পানী এটোপা নাই আৰু খাবলৈ একো বস্তুৱে নাই সো মই ইমান কষ্ট কৰিছোঁ সো আপোনালোকে লাইক এটাটো কৰি দিব পাৰা সাবস্ক্ৰাইব কৰিবলৈ নোৱাৰিলেও সাবস্ক্ৰাইব কৰিবলৈ আপোনাৰ কি যায় লাইক কৰিবলৈ আপোনাৰ কি যায় একো নাযায় নহয় লাইক কৰিবলৈ মাথো আপোনাৰ 1 সেকেন্ড মান টাইম লাগিব আৰু সাবস্ক্ৰাইব কৰিবলৈ আপোনাক 5 সেকেন্ড সো মাত্ৰ লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ আপোনাক মাত্ৰ 6 সেকেন্ড হে লাগে সো 6 সেকেন্ডটোৰে আপুনি এজন মানুহৰ এজন সৰু ইউটিউবাৰৰ মন ভাল কৰিব পাৰা আপুনি সৰু ইউটিউবাৰক উপহাৰ এটা দিব পাৰা সো বলক বন্ধুসকল আমি ইমান দেৰি নকৰি বলক এতিয়া বকি নাথাকি
তালৈ ভিতৰলৈ যাওঁ 5 ঘণ্টাটো ৰাতিলৈকে নাথাকিব লাগিব চ' যদি ৰাতি হৈ যায় মই ইয়াত থাকিব নোৱাৰিম দৌৰি যাব লাগিবগৈ চ' এতিয়া বলক প্ৰিয় বন্ধুসকল এতিয়া বৰ্তমান সময় বাজিছে কাৰেক্ট 12টা চ' 12টা বজাৰ পৰা মই ইয়াতে থাকিব লাগিব 4টা বজালৈ মই ইয়াতে থাকিব লাগিবগৈ সেয়া জংঘলটো ইয়াতে আছে চ' ইয়াত মানুহ কোনো নাই সেইপিনে চাইডে আছিলে মানুহ চ' কি কৰিম আৰু সেইজন চেলেঞ্জ কৰোৱাজন আছিলে চেলেঞ্জ দিয়াজন আছিলে এজন মোৰ ছাবস্ক্ৰাইবাৰ চ' তেওঁ কমেণ্ট বক্সত কমেণ্ট কৰি জনাইছিলে যদি তুমি সদায় চাপৰিলৈ যোৱা তেনেহ'লে এটা চেলেঞ্জ কৰা য'ত তুমি 5 ঘণ্টা তুমি চাপৰিতে থাকিব লাগিব সেইটো তুমি খৰি কটা জেগাত নহয় সেই তুমি দেখাই দিয়া জংঘলত বোলে চ' মই সেইটো চেলেঞ্জ এতিয়া লৈ ল'লোগৈ মই এতিয়া জংঘলৰ ভিতৰত আছোঁ ত' ইয়াত মানুহ কোনো নাই মই অকলে আছোঁ আৰু নাজানো ইয়াত কি আছে কি নাই যদিও চাই লওঁ আৰু